অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম Hey guys, মই মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত দিনৰ মূৰত গৈ আছোঁ টাউনত, কেইটামান কামো আছে আৰু কামকেইটা জমা হৈছিল মানে আমি যোৱা নাই ক'ভিডৰ বাবে ঘৰতে আছোঁ। বহুত ইম্পৰ্টেণ্ট কাম আছে। এয়া মা আৰু ময়ে গৈ আছোঁ। এই দুখন হৈছে নলবাৰীৰ পাগলদিয়াৰ দলং। আমি যিখনেৰে যাই আছোঁ এইখন পুৰণ আৰু সেইখন নতুনকৈ বনাইছিল। কাম শেষ হৈছিলে চাগে। সিদিনা বতাহ বৰষুণত এনেকৈ দলংখন খহি গৈছে দেখিছেনে। এইখন বহুত সৰু আৰু বহুত অসুবিধা হয়, ডাঙৰ গাড়ী নাযায়। প্ৰথমে আহিলোঁ আমি সূতা নিবলৈ, মায়ে কাপোৰ লগাব সেইবাবে এনেকৈ সূতা নিব আহিছোঁ। কি কালাৰৰ জোৰা লগাই চাদৰ মেখেলাৰ এই চাই আছোঁ। এইটো হৈছে ভাটৌ কালাৰ, মেইন ভাটৌ কালাৰ। আমি এইটো কালাৰৰে লগাম চাদৰ মেখেলা। এইটো চাই আছোঁ আমি। ফাইনেলি সূতা লোৱা হৈ গ'ল। আমি এটা এটাকৈ কামবোৰ কৰি আহিছোঁ। বহুত কাম জমা লাগি গৈছিল, আমি আহিব পৰা নাছিলোঁ ক'ভিডৰ বাবে। আজি একেবাৰে আহিলোঁ আৰু কামবোৰ কৰি আহিছোঁ। আৰু দেখিছেনে ইমান ৰ'দ দিছে, ইমান গৰম, জিৰাবৰ একদম জেগা নাই আৰু একদম ছায়া নাই টাউনত। এয়া মায়ে শালৰ বাবে কিবা পিকাৰ লৈ আছে, পিকাৰ বুলি কয় ল'লে। ফ্ৰেণ্ডছ, আটাইতকৈ প্ৰয়োজনীয় বস্তুটো ল'লোঁ। এয়া হৈছে A4 চাইজৰ পাত আৰু এয়া হৈছে ৰাইটিং পেপাৰ। মোৰ এক্সাম আহিছে, 25 তাৰিখে এক্সাম আছে, সেইবাবে এয়া বজাৰ কৰিলোঁ। ফ্ৰেণ্ডছ, মই আহি পালোঁ 11টামান বাজিল নে 11:10মান হ'ল। সোনকালে আহিলোঁ কাৰণ আপোনালোকে গমেই পাইছে 12টাৰ পৰা বন্ধ, সকলোবোৰ দোকান পোহাৰ বন্ধ। আমি এতিয়া আহি পালোঁ। তাৰপিছত এতিয়া অকণমান জিৰাওঁ, আপোনালোকক পিছত লগ পাই আছোঁ। আহিয়ে ভাবিলোঁ কিবা এটাৰ চৰবত বনাওঁ। আমৰ বনাব খুজিছিলোঁ, তাৰপিছত এয়া জাম আছে, মই ভাবিলোঁ জামৰে বনাওঁ। কেনেকৈ বনাওঁ আপোনালোকে চাই থাককচোন। ফাৰ্ষ্ট মই জামখিনিত এনেকৈ গুটি এৰাই লৈছোঁ। এয়া হৈ গ'ল ৰেডি আৰু মই এতিয়া মিক্সি জাৰটোত দি দিছোঁ এনেকৈ। এতিয়া সোৱাদ অনুসৰি চেনি দিছোঁ। আপোনালোকে এনেকৈ বনাই খাবচোন, চৰবত বহুত ভাল হয় গৰম দিনত খাবলৈ। এতিয়া মই পানী দিছোঁ ফ্ৰিজৰ, তাৰপিছত মই এয়া আইচ দি দিছোঁ। এতিয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ, আপোনালোকে মিলাই দিব। আৰু মই অলপ পানী বেছিকৈ দিছোঁ কাৰণ আমাৰ মানুহ বহুত আছে খাবলৈ, সেইবাবে। এয়া মোৰ চৰবত প্ৰায় ৰেডি হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ এখন চেকনাৰে চেকি লৈছোঁ। এয়া কমপ্লিট ৰেডি হৈ গ'ল। অলপ পাতল হৈছে, মই এনেকৈ পাতলকৈ বনাইছোঁ। আৰু এয়া ওপৰত আইচ দি দিছোঁ। এটা ভিডিঅ'ৰ শ্বট ৰৈ গ'ল, মই কাজি টেঙা দিছিলোঁ। কাজি টেঙাখিনি আপোনালোকে জামৰ লগত একেলগে মিক্সি জাৰটোত দি দিব। গুড মৰ্ণিং ফ্ৰেণ্ডছ, কালিৰ ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল। কালি পিছত আৰু মই ভিডিঅ' নকৰিলোৱে, কিবা মন নগ'ল। আৰু আজি হৈছে ফাদাৰ্ছ ডে'। মোৰ ফালৰ পৰা সকলো পিতৃকে শুভেচ্ছা জনালোঁ পিতৃ দিৱসৰ। আৰু ইফালে হৈছে আজি আমাৰ ডাঙৰ বাৰ জন্মদিন, তাই ইয়াতে আছে, আমি ইয়াতে চেলিব্ৰেশ্যন কৰিম অলপমান সৰুকৈ। দিনটোৰ কিছু মুহূৰ্ত শ্বেয়াৰ কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন। আহকচোন এতিয়া আৰম্ভ কৰোঁ। আজি হৈছে পিতৃ দিৱস। পিতৃ দিৱস পোনপ্ৰথমে 1910 চনৰ 19 জুন তাৰিখে আমেৰিকাৰ ছনৰা স্মাৰ্ট দ'তে পালন কৰিছে। পিতৃ হৈছে এজন ব্যক্তি যি নিজৰ সন্তান তথা ঘৰখনৰ কাৰণে নিজৰ দুখ কষ্ট প্ৰকাশ নকৰাকৈ সকলো দায়িত্ব নীৰৱে পালন কৰি যায়। ফ্ৰেণ্ডছ, এতিয়া কওঁ মোৰ প্ৰিয় ব্যক্তিজনৰ কথা। মোৰ দেউতা হৈছে এজন হেডমাষ্টাৰ। আমাৰ দেউতাই খুব মৰম কৰে মানুহক আৰু সহায় কৰি খুব ভাল পায়। প্ৰতি পলে পলে বিচাৰি থাকে আমাক। আৰু ইমানখিনি ডাঙৰ হ'লেও ভাগৰ বস্তু এৰি নাখায় মোৰ দেউতাই। হেল্ল' ফ্ৰেণ্ডছ, মই এয়া কেক আনিলোঁ। এতিয়া মই আহি পালোঁ। বিৰাট গৰম ধৰিছে, এতিয়া ফ্ৰিজত থৈ দিম।
আমি পিছবিলাকে কাটিম সেইবাবে এতিয়া ফ্ৰিজত থৈ দিওঁ এয়া বাৰ্থডে গান তাই কৈছে বাৰ্থডে গান হৈ থকা নাই তাই এতিয়া বোৱাৰী হৈছে সেইবাবে কৈছে আমাৰ ঘৰতে আছে এতিয়া ইয়াতে চেলিব্ৰেশ্যন কৰিব পৰিয়াৰ ভাত এয়া তাই ভাত বনাইছে আৰু চাহ খাওঁ আৰু মই এয়া আমাৰ প্ৰণিতা ৰেষ্টুৰেণ্ট পাইকাৰুচি আপোনালোকে চিনি পাই চাগে এয়া কচুৰি আনিছোঁ আৰু কেকটোও তাৰ পৰাই আনিছোঁ যিসকলে নলবাৰীৰ হয় আপোনালোকে চাগে চিনি পায় পাইকাৰুচিৰ প্ৰণিতা ৰেষ্টুৰেণ্টখন বহুত বিৰাট ডাঙৰ হয় আৰু তাৰ পৰাই আনিছোঁ মই কেতিয়াবা নিশ্চয় আপোনালোকক দেখুৱাম সেইখন ৰেষ্টুৰেণ্ট কচুৰি আৰু এয়া গাখীৰ দিয়া চাহ আমি এতিয়া খাই দুপৰীয়া 1:10 হ'ল চাগে আৰু মোৰ অলপ কাম আছে মই কামখিনি কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ হেল্ল' ফ্ৰেণ্ডছ দুপৰীয়াৰ ভাত খাব ধৰিছোঁ আমি এতিয়া দুপৰীয়াৰ ভাতটো খাই লওঁ তাৰপিছত আমি লগ পাইছোঁ ফ্ৰেণ্ডছ এতিয়া 4:30মান হ'ল মই অকণমান শুলোঁ তাৰপিছত মই পায়স বনালোঁ পায়সৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলোঁ এনেই বনাইছোঁ মই দেখুৱাওঁ ৰ'ব আৰু আমাৰ পাকঘৰটো চাই কিন্তু কোনো নাহাঁহিব কাৰণ আমাৰ পাকঘৰটো কমপ্লিট হোৱাই নাই এনেকৈ বনাই থৈ দিছে পিছত বনাব ৰ'ব দেখুৱাই আছোঁ এয়া ফ্ৰেণ্ডছ এনেকৈ মই কুকাৰতে বনাইছোঁ এয়া নাৰিকল কাটি আছে ঠগীৰ বাবে আমাৰ বাচ্চা মই এইটো মামাৰ ল'ৰা হয় সি ইয়াতেই থাকে আৰু মোক তামাম সহায় কৰে ভিডিঅ'ত হেল্ল' আমি এতিয়া বেলুন ফুলাইছোঁ এয়া ৰেডি ৰেডি বাৰ্থডে ছোৱালী এতিয়া এয়া শৰাই দিছে এতিয়া শৰাইখন ভাঙিব আৰু এতিয়া এয়া বুন্দিয়া ভুজিয়া পায়স এনেকৈ পাতত সজাই আছে বা আৰু মামীয়ে এতিয়া শৰাইখন ভাঙিব ধৰিছে এয়া শৰাই ভাঙিছে আৰু বিলাই আছে ধুনীয়াকৈ সকলোবোৰক দি যাই আছে মা আৰু আমাৰ ওচৰৰ বৰমায়ে সকলোবোৰ গ'ল এতিয়া আমি খাব ধৰিছোঁ এতিয়া আমি খাই লওঁ এয়া আৰু আহি পালে মাজুমা বৰমাহঁত এনেকৈ বহিছে তেওঁলোক আহি পালে এতিয়াহে গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু তাইক সকলোৱে আশীৰ্বাদ কৰিব আহিবলগীয়া দিনবোৰ যাতে ভালে কুশলে পাৰ কৰে আৰু বহুত হেপ্পী আমি কাৰণ তাইৰ বাৰ্থডে ইয়াত পালন কৰিব পাৰিছোঁ ঘৰতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ বাই বাই ফ্ৰেণ্ডছ